বহুত সময়ত দেখা যায় যে বজাৰ কৰিবলৈ যাওঁতে সৰু ল'ৰা ছোৱালী যেতিয়া মাকৰ লগত লৈ যায় আৰু সেই ল'ৰা ছোৱালীৰ প্ৰতি মাকৰ ধ্যান নাথাকে। দোকানত বহি কাপোৰ কানি চাই থাকোঁতে ল'ৰা ছোৱালী কেতিয়া ওলাই আঁতৰ হৈ যায় সেই কথাটো গমেই নাপায়। এবাৰ গুৱাহাটী এখন বজাৰত, কলনী বজাৰ বুলি কয়, তাত এগৰাকী মাকৰ হাতৰ পৰাই ল'ৰাটো হেৰাই গ'ল। মাকে গোটেই বিচাৰি বিচাৰি নাপাই পেলাই নোপোৱাত কন্দা কটা কৰিলত মানুহে এনাউন্স কৰি দিছে যে ল'ৰাটো এনেকৈ হেৰাইছে, কোনোবাই পালে দিব। তাৰপিছত থানাত খবৰ দিয়াৰ কাৰণে ল'ৰাটো পিছত বিচাৰি পালেগৈ। এই সৰু সৰু ভুলবিলাক মাকে কৰিব নালাগে। বিহুৰ সময়ত আমাৰ এই লোকেল জেগাবিলাকত যেতিয়া বজাৰ চলে তেতিয়া দেখা পাওঁ ল'ৰা ছোৱালী মাকৰ হাতৰ পৰা আঁতৰি গুচি যায়, মাকে বিচাৰি নাপাব, দোকানবিলাকত গৈ আকৌ বিচাৰি পেলাই উলিয়াবলগীয়া হয়। খুব সাৱধান হ'ব লাগে। মাকে ল'ৰা ছোৱালী নিলে হাতত ধৰিয়ে থাকিব লাগে আৰু নিবই নালাগে। পৰাপক্ষত নিলেও হাতৰ পৰা এৰি দিব নালাগে।